লাগিলে ওই নাচনি লাগি কপাল ভাজত মুগাদি গাজত লাগিতে চোন শুৱনি ঢোলৰে মাতি নেকি ঐ পেপানো মাতি নাচা নাচনি কঁকালো ভাগি ভাগি হাতেনো মেলি মেলি জোৰ পাতি বগলী উৰিলে আকাশতে ঘূৰিলে মলয়তে লগৰীকে লগতে লগৰীকে লগতে ৰাখিছো মই তোমাকে কতিনো জগতৰি মনত এটা ফুল মইনা কৰি যায় সুখ মনত এটা ফুল মইনা কৰি যায় সুখ ৰাখিছো তোমাৰে চবি মনে মইনা কোৱাচোন কোৱা মনৰে কথা নহয় জানো তুমি মোৰ নহয় জানো তুমি মোৰ Thank you.
কথা থাকিবা ঐ মা তোৰ মাত মাতিবা ঐ মা তোৰ মাত মাতিবা ঐ বুজনৈ মনতে একান্ত অনাদি থাকিবা একান্ত অনাদি থাকিবা তোমাকে পাবলৈ লগত পইচা বিধাতাক নোখোজোৱাইব এখায় আছে যদি কপালত মোলৈ পলাই যাবা ঈশ্বৰে সাজিব ইখন দিয়াৰ আকাশত গান দুবু দুবু বেলিতে দূৰে দূৰে পাতি গান যাকে যাকে কৰালি শাওনত নাই ৰোৱনী আগুনত নাই দাৱনী হবিনে তই কথা কৈ আমাৰ ঘৰৰ লখিমী মনৰ কাটি পাতত জানৈ লিখি ললো তোমাৰে লিখি ললো তোমাৰে নাম মনৰ হাসি পাতা
আশীৰ্বাদ বিহুদলৰ শিল্পীসকলক আমি কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লগে লগে বিহু বাকৰিলৈ আহ্বান জনাম। আমাৰ মাজত উপস্থিত আছে আমাৰ দৰং জিলা পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী বিষয়া সন্মানীয় মানৱ দাস মহোদয়। আমি মহোদয়ক অকণমান আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় সাধাৰণ সম্পাদক মহোদয়ক আমি আহ্বান জনাইছোঁ। এগৰাকী সাংস্কৃতিক মনৰ হাৰে হিমতীয়ে অসমীয়া বিষয়া প্ৰতিটো মুহূৰ্তত জাতিৰ কৃষ্টি জাতিৰ সংস্কৃতিৰ যি এক সুন্দৰ অদম্য স্পৃহা পুহি ৰাখিছে জাতিটোক সাংস্কৃতিকভাৱে আগবঢ়াই নিয়াৰ
তাৰে এটা সুন্দৰ মনৰ অধিকাৰী এগৰাকী ব্যক্তি ব্যক্তিগতভাৱে আপোনালোক সকলোৰে চিনাকি হয়তো তেখেত আমি এটা কথা কওঁ আৰু উপায় নাই যিটো মানসা আছে মানসা মোৰ দেশৰ একদম দাদা হয় এতিয়া মোৰ মা মলয়া গোস্বামী আৰু মোৰ দেউতাক সদায় কয় এই মলয়া মানে ভিডিঅ' এনেকৈ কয় মোৰ স্বামী কয় এই নিচিনা গিৰে এয়া আমাৰ প্ৰস্তুতি পৰা ঘৰৰ ভিডিঅ' কিন্তু সেইটো পৰিচয় আছে ক'ত আছে আচ্ছা নহয় মানসা মোৰ এইকাৰণে ভাল লাগে মই মাজতে কৈ লৈছোঁ দেই কাৰণ মোৰ অকণমান সুত্ৰ মানে এংকাৰিং কৰা অকণমান অভিজ্ঞতা আছে মাইকী ক'লেও মই কথা কৈ দিওঁ মানসা আচলতে এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰতিটো সময়তে আমি প্ৰস্তুতি বাইদেউ চিকাৱা বুলি মাতোঁ মই যাৰ অভিনয় চাই বহু কথা শিকিছোঁ অভিনয় জগতত ভাল ভাল চিনেমা কৰিছোঁ প্ৰস্তুতি পৰাশৰৰ লগত আৰু আজিৰ দিনত অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী নাম্বাৰ 1 বুলি ক'লে প্ৰস্তুতি পৰাশৰ নিশ্চয় ঠাইপ্ৰমাণত গতিকে চিকাবাক প্ৰতিটো সময়তে যিদৰে মানে মানসা বুলি কওঁ ছাপৰ্ট কৰিছে সেইটো আচলতে মোক ক'বই লাগিব মানসা গতিকে মই বিচাৰোঁ যাতে প্ৰতিগৰাকী নাৰী স্বামীয়ে এনেকৈ ছাপৰ্ট কৰে প্ৰতিগৰাকী নাৰীয়ে আজি যদি কিবা কাম কৰিম বুলি ওলাই আহিব বিচাৰে তেতিয়াহ'লে মই বিচাৰিম যাতে মানসা নিচিনাকৈ ছাপৰ্ট কৰে অৱশ্যে মোৰ স্বামীয়েও কৰে কৈছে ৰাতি গ'লে চাহকাপ বনাই দিওঁ নেকি শুনে ধন্যবাদ গতিকে সেইটো তাত সঁচাকৈ ডাঙৰ কথা এগৰাকী নাৰীৰ কাৰণে কিন্তু কাম কৰিবলৈ খুব অসুবিধা এতিয়া মই দাদাক কৈছোঁ মই সোনকালে যাব লাগে মোৰ আচলতে ঘৰত এওঁ নাই আৰু ল'ৰাটো অকণমান গাটো ঠিক কৰি থকা নাই চিন্তাটো আছে ঘৰত আছোঁ ইয়াতে উপায় নাই ৰাইজৰ মানুহ কিন্তু এগৰাকী নাৰীৰ কাৰণে কাম কৰিবলৈ হয় নহয় বাইদেউ আপোনালোকে চাগে কৰিব ন মোৰ লগত এগ্ৰী খুব কষ্ট হয় ওলাই আহিবলৈ ঘৰখন শান্তি কৰি কাম চাম কৰি সেই ক্ষেত্ৰত ঘৰখনৰ যদি ছাপৰ্ট নাথাকে আমি কৰ্ম জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰোঁ গতিকে যিসকল আজি পুৰুষ ইয়াত ৰৈ আছে তেওঁলোকৰ বাবে আজি হাত চাপৰি কাৰণ তেওঁলোকে নিশ্চয় মই মোৰ দৃঢ় বিশ্বাস প্ৰতিগৰাকী তেওঁলোকৰ নিজৰ ঘৰৰ প্ৰতিগৰাকী নিশ্চয় সেইকণ মৰম সেইকণ সন্মান দিয়ে আৰু সেইকাৰণে মই শুনাত যে মঙলদৈত প্ৰতিগৰাকী নাৰীয়ে নিজৰ নিজৰ স্থানত ভাল ভাল কাম কৰি আছে কৰি যাওক এনেকৈ আৰু মই বেছি কথা নকওঁ ধন্যবাদ নিশ্চিতে এগৰাকী সফল মহিলাৰ আঁৰত থকা এগৰাকী সফল পুৰুষ অসম প্ৰশাসনিক সেৱাৰ বিষয়া এগৰাকী জ্যেষ্ঠ বিষয়া মানস দাসদেৱক সাধাৰণ সম্পাদক মহোদয়ে এখন ফুলাম গামোচাৰে এবেলি বহাগৰ ওলগ যাচিব আৰু তেখেতক এটি স্মাৰক প্ৰদান কৰিব আমাৰ সন্মানীয় সভাপতি মহোদয়ে আমি ধন্যবাদ